নমস্কাৰ and welcome back to my YouTube channel. কি খবৰ সকলো আশা কৰো সকলো ভালে আছে আৰু মোৰো ভালেই সো এতিয়া আমি গৈ আছো লিও এক্সপো চাবৰ কাৰণে ক্লাছ বন্ধ কৰি নাই সব লাগি আছে সো আমি গৈ আছো লিও এক্সপো চাবৰ কাৰণে যেটো হৈ আছে আপোনাৰ মনিৰাম দেৱান ট্ৰেড চেণ্টাৰত হেটো আছে লখৰাত সো এতিয়া আমি যাবৰ কাৰণে লাইছো এতিয়া সন্ধিয়া হল 7টা মান বাজি গল চাগে কেটা বাজিল 7টা 7:30 বাজিব হল সো এতিয়া ওলাইছো যাবৰ কাৰণে বহুত দিন এনে ঘুমাই আছো ভাবিলো অলপমান যেতিয়া হৈছে চাই হংগে যেহেতু সবৰে পোষ্টবোৰ দেখি আছো ইনষ্টাত মানুহবোৰ গৈছে চাবৰ কাৰণে সো তেনেকেই গম পালো কি হৈ আছে বুলি তো হেয়া যাও এতিয়া চাওঁগৈ কি কিনো ওলাইছে এবাৰ আগৰবাৰো গৈছিলো বাৰু লাষ্ট ইয়াৰ সো ভালে লাগিছিল গৈ পেলাই আৰু লাষ্ট ইয়াৰ মই ব্লগ কৰিছিলো চাব মোৰ তাত গৈ পেলাই ব্লগটো যদি চোৱা নাই কোনোবাই তো চাব আজিও ব্লগ কৰিছো আকৌ আৰু জমনিটা হল নহয় তো হেদিন কিদিনমান আগতে আমি 20 দিন মান আগত আৰু মানে কি হল এটা ইউটিউবত ব্লগ দেখা পালো হা কোনোবাই চাগে লাষ্ট ইয়াৰে আপলোড কৰিছিলে দেৰিকে কৰিছিলে চাগে আপলোড কৰিছে আমি সো হৈ আছে চাগে তো চাবলৈ গলো দেখিছো তো একোই নাই তাতে একো হোৱাই নাই তাৰ কি হ'ব আৰু লাষ্ট সাস পাই গুছি আহিলো তাৰ পিছত এতিয়া আকৌ ভাবিছো যাম চাওঁগে এবাৰটো যেটো ফাইনালি হৈ আছে সো যাও এতিয়া গাইস তো stay tuned হাইও দেখানো জাম থাকিবই যেতিয়া ফলে হয় তেতিয়া জামেই পাওঁ কপালি ফুটা এতিয়া 7:36 হল এটা গৈ পাওঁতে চাগে 8টা বাজি যাব যদি হিচাপত জাম লাগি আছে মাথা একদম বেয়া হৈ যায় আৰু দেই সো চলতে হে গাইস প্ৰকাণ্ড বাছখনে সব বৰবাদ কৰি দিছে ইয়াৰ পৰা যাবও নোৱাৰি সাইডেও যাব নোৱাৰি আগু বাঢ়িব নোৱাৰি ইখৰ নাযায় মানে সব বন্ধ কৰি দিছে আৰু 1 ঘন্টা হল জামত ফসি আছে তেলেকে কি যে হ'ব নহয় এটা বন্ধ কৰা নাই ইৰিটেট লাগিছে এতিয়া যি হল লাগিছে মানে ভাবিছো গৈ পালে চাগে বন্ধই হৈ যাব নেকি সব ঘৰলে আহিব আৰু আমি জালে যাম আৰু ন হয়নে হয় গাই যাবলে কিয় এনেকুৱা হয় মানে টিপটপ হৈ সাজি কাজি আহিছো ভাই ওয়েছে লগোৱা না গান এটা বৰ লাগিছে ৰে বানা মুখে না ৰখি হৈ গৈ আছে সেটা ৰখিলে কি হ'ল ন অলপমান এন্টাৰটেইনমেন্ট লাগে না লাইফত তব লকি আছে লগোৱা না নেট কিয় নাই তোমাৰ ভিডিও বা চাবলৈ তোমাৰ নেট থাকে আলতু ফালতু লগোৱা না ভাই হেৰিটো লগোৱা এইটো গাইস মোৰ এগনৰ লিপষ্টিক আইলাইনাৰ মাস্কাৰা সব এনি গল লগোৱা না প্লিজ
তাতে চাই পেলাই তো এতিয়া টাইম হৈছে অলমোষ্ট 10:20 হ'ল এতিয়া তো বহুত টায়াৰ্ড লাগিছে কাৰণ আমি যামতে বহুত টাইম ফচিলোঁ চ' এতিয়া একেই গতি হৈছে আকৌ যামতেই ফচি আছোঁ চ' এতিয়া ঘৰ পাওঁতে পাওঁতে নাজানো কিমান টাইম লাগে আৰু বহুত টায়াৰ্ড লাগিছে অলমোষ্ট আমি 7টা বজাত ওলাইছোঁ আৰু এতিয়া 10টা বাজি গ'ল এতিয়া 7টা 8টা 9টা 10টা মানে 3 ঘণ্টা 3.5 ঘণ্টা মানেই হ'ব এতিয়া আমি বাহিৰত থকা চ' ভোকো লাগিছে সন্ধিয়াৰ পৰা একো খোৱাও হোৱা নাই আৰু মানে মোৰ গাত বল নাই আৰু এইবোৰ বাকী কিনিলোঁ অলপমান বস্তু ত' সেই এতিয়াতো ৰুমত বনাবলৈ আৰু ধৈৰ্য নাই এতিয়া ইমান ইৰিটেট কৰিছে ধৰণডালে তো ভাবিছোঁ বাহিৰতে কিবা এটা খাই পেলাই ডাইৰেক্ট ৰুম গুচি যাম আৰু গৈ পেলাই ডাইৰেক্ট শুই যামগৈ আৰু নোৱাৰিছোঁ আৰু নহ'লে চ' সিমানেই আছিলে আজি ব্লগটো চাই থাকিব গাইছ চৰি চাই থাকিব নহয় টাটা বাই বাই অঁ টাটা বাই বাই নহয় আমি খামগৈ তাৰপাছতহে আপোনালোকক টাটা বাই বাই কৰিম আৰু খাই লওঁগৈ তো সেয়াই আৰু আজি বহুত বেছি ভিৰ আছিলে মানে একদম ছেটাৰডে ন কাইলৈ অফ আছে চবৰে ছানডে হয় তো বহুত বেছি ভিৰ আছে একদম মানে মানুহৰ পৰা ঠেলা হেঁচা চলি আছে চ' এনেকুৱা মানে ছেটাৰডেত নাহাটোৱে বেটাৰ চ' সেয়াই ষ্টেডিয়াম গাইজ চাই থাকিব লাভ ইউ গাইজ নাই কৰি দিবা দেখাবলৈ ভাল হ'ব